আপোনালোকে চাগে বিভিন্ন চৰাইৰ মাতসমূহ শুনি অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'টো এটা বিশেষ ভিডিঅ'। নমস্কাৰ, মই হিমাদ্ৰীয়ে আজি আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া ভাষাত পোনপ্ৰথমবাৰৰ বাবে ইউটিউবত বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই-চিৰিকটিৰ মাতৰ ওপৰত নিৰ্মাণ কৰা সম্পূৰ্ণ ব্যতিক্ৰমী এটি কুইজৰ অনুষ্ঠান। যোৱা বহাগৰ পৰা এই বহাগলৈ সম্পূৰ্ণ এবছৰ ধৰি সংগ্ৰহ কৰা একোটা চৰাই বিভিন্ন মাতসমূহ সম্পাদনা কৰি যথেষ্ট কষ্টৰ বিনিময়ত এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰতিটো চৰাই স্থানীয়, ইংৰাজী আৰু বৈজ্ঞানিক নামবোৰ স্ক্ৰীনত দেখুওৱা হৈছে। ইতিমধ্যে আমি বিভিন্ন চৰাই-চিৰিকটিৰ মাতৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম খণ্ডৰ ভিডিঅ'টো এই চেনেলত প্ৰচাৰ কৰিছোঁ। ওপৰত দিয়া আই বটনটো ক্লিক কৰি আমাৰ প্ৰথম খণ্ডটো চাবচোন। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আপোনালোক যদি আমাৰ চেনেলটোৰ নতুন দৰ্শক হয় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যন বেলটো অল কৰি দিবলৈ নাপাহৰিব। এতিয়া আহকচোন আজিৰ এই বিশেষ খণ্ডটোলৈ আগবাঢ়ো। আপোনালোকে চাগে নদী, বিল, পুখুৰী আদিৰ পৰা সৰু আৰু দেখিবলৈ অতি সুন্দৰ জোঙাল ঠোঁটৰ চৰাই এবিধ ওপৰৰ পৰা চুং মাৰি উৰি আহি সৰু সৰু মাছ ধৰি উৰা মৰা প্ৰায়ে দেখিছে। হয়, এইটো মাছৰোকা চৰাই মাত। দেখিবলৈ অতি সুন্দৰ এই চিকাৰী চৰাইবিধ এছিয়া, আফ্ৰিকা আৰু ওচেনিয়া মহাদেশত স্থানীয়ভাৱে উপলব্ধ। এইবাৰ এই মাতটো শুনকচোন। হয়, এইটো চেকচেকী বা কুকলুঙা চৰাই মাত। সচৰাচৰ কৃষিভূমি, জংঘল আৰু গাঁও ভূঁই চহৰ অঞ্চলত দেখা পোৱা এই চৰাইবিধ দক্ষিণ পূব এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহত উপলব্ধ। এই মাতটো ধৰিব পাৰিছেনে? হয়, সচৰাচৰ বাৰিষা বেছিকৈ পানী থকা অঞ্চলসমূহ আৰু শস্য পথাৰত দেখিবলৈ পোৱা এই চৰাইবিধ শৰালী হাঁহ। ভাৰতকে ধৰি সমগ্ৰ দক্ষিণ পূব এছিয়াৰ এই উৰণীয়া সৰু সৰু হাঁহবিধ দেখিবলৈ বৰ মনোৰম। এই মাতটো আপোনালোকে নিশ্চয় চিনি পাইছে। দেখিবলৈ ক্ষুদ্ৰ আৰু অতি চঞ্চল এই চৰাইবিধক টিপটিপি বা কোনোৱে টিপচী চৰাই বুলিও কয়। এই চৰাইবিধ সমগ্ৰ এছিয়া আৰু অষ্ট্ৰেলিয়া মহাদেশত স্থানীয়ভাৱে উপলব্ধ। এই মাতটো চিনি পাইছেনে? হয়, এইটো ফেচু চৰাই মাত। এই চৰাইবিধ সচৰাচৰ ভাৰতবৰ্ষ, বাংলাদেশ, শ্ৰীলংকা, চাইনা, ইণ্ডোনেছিয়া আদি এছিয়া মহাদেশীয় অঞ্চলসমূহত স্থানীয়ভাৱে দেখা পোৱা যায় যদিও মাজে মাজে ইয়াক জাপানতো দেখা পোৱা যায়।
আগৰ মাতবোৰৰ দৰে এই মাতটো চাগে আপোনালোকে নিশ্চয় চিনি পাইছে। হয়, এই মাতটো আমি সচৰাচৰ দেখা পোৱা ভাটৌ চৰাইৰ মাত। সচৰাচৰ ভাৰত মহাদেশীয় অঞ্চলসমূহ আৰু আফ্ৰিকা মহাদেশত ইয়াৰ বাসস্থান যদিও সমগ্ৰ পৃথিৱীতে ইয়াক পোহনীয়া চৰাই হিচাপেও মানুহে ৰখা দেখা যায়। এই মাতটো সচৰাচৰ নিশাৰ ভাগত শুনিবলৈ পোৱা যায়। শুনকচোন। চিনি পাইছেনে এইটো কি চৰাই মাত? হয়, এইটো ফেঁচাৰ মাত। আইতাহঁতৰ মুখত শুনা মতে ফেঁচাৰ হেনো 12টা মাত। আমি এই ভিডিঅ'টোত ফেঁচাৰ 12টা মাত সংগ্ৰহ কৰিব পৰা নাই যদিও 10টা মাত আপোনালোকলৈ আগবঢ়াইছোঁ। ভাৰতবৰ্ষকে ধৰি সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দেশসমূহত উপলব্ধ ফেঁচাৰ বিভিন্ন মাতসমূহ শুনো আহকচোন। এই মাতটো প্ৰতিদিনে শুনি থকা মাত। ধৰিব পাৰিছেনে এইটো কি চৰাই মাত? হয় হয়, আপুনি ঠিকেই ভাবিছে, এইটো ঘৰশালিকা চৰাই মাত। ভাৰতবৰ্ষকে ধৰি দক্ষিণ পূব এছিয়াৰ দেশসমূহকে আদি কৰি সমগ্ৰ পৃথিৱীতে এই চৰাইবিধক দেখা পোৱা যায়। আপোনালোকে শুনি আচৰিত হ'ব যে ভাটৌ, পাহাৰীয়া মইনা, চুতীয়া শালিকাৰ দৰে এই চৰাইবিধেও সুন্দৰকৈ মাত ল'ব পাৰে। এই মাতটো চিনি নোপোৱা মানুহ নায়েই চাগে। আমাৰ সকলোৰে পৰিচিত এই চৰাইবিধৰ নাম হৈছে পাতিহাঁহ বা ঘৰচীয়া হাঁহ। ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে উপলব্ধ এই ঘৰচীয়া হাঁহবোৰ মানুহে ডিম আৰু মাংসৰ বাবে আৰু কোনোৱে নিজৰ মনোৰঞ্জনৰ বাবেও পোহে। এইখিনিতে মই যোৱা খণ্ডৰ একেবাৰে শেষৰ প্ৰশ্নটিৰ উত্তৰ দিবলৈ ওলাইছোঁ। যোৱা খণ্ডৰ একেবাৰে শেষৰ প্ৰশ্নটি আছিল এই চৰাইবিধৰ বৈজ্ঞানিক নামটো কি? এই চৰাইবিধৰ বৈজ্ঞানিক নামটো হ'ল কিউকিউলাছ মাইক্ৰপটেৰাছ আৰু ইয়াৰ অসমীয়া নামটো হ'ল কেতেকী। কেতেকী এবিধ পৰিভ্ৰমী চৰাই আৰু ইয়াক বসন্ত আৰু গ্ৰীষ্মকালত সচৰাচৰ ভাৰত, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ইণ্ডোনেছিয়া, চাইনা, ৰাছিয়া আদি দেশসমূহত দেখা পোৱা যায়।
নিশ্চয় আপোনালোকৰ পৰিচিত মাত। এই চৰাইটোৰ বৈজ্ঞানিক নামটো আপোনালোকে কমেণ্টত জনাবচোন। অহাটো বিশেষ খণ্ডত আমি আজিৰ খণ্ডৰ শেষৰ চৰাইটোৰ স্থানীয় ইংৰাজী আৰু বৈজ্ঞানিক নামকেইটা জনাম। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়া ভিডিঅ'টোত এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আপোনালোক যদি আমাৰ চেনেলটোৰ নতুন দৰ্শক হয় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যন বেলটো অল কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগ পাম আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ।